যোৰহাটৰ কেন্দুগুৰিত মুকলি কৰা হয় আয়ুৰ্বেদিক চিকিৎসা কেন্দ্ৰ। কেন্দ্ৰটো মুকলি কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সঞ্চালক ডক্টৰ মুকুল চন্দ্ৰ বৰাই। যোৰহাট নগৰত পোনপ্ৰথমবাৰৰ বাবে নাৰী পৰীক্ষাৰ দ্বাৰাই আয়ুৰ্বেদিক চিকিৎসাৰ আয়ুজীৱন হেল্থ কেয়াৰ নামৰ স্বাস্থ্য কেন্দ্ৰটো আজি যোৰহাট নগৰৰ কেন্দুগুৰিত মুকলি কৰা হয়। কেন্দ্ৰটো মুকলি কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সঞ্চালক ডক্টৰ মুকুল চন্দ্ৰ বৰাই। কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক নীৰেণ বৰুৱাই। অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত কৃষি বিষয়া ডক্টৰ সঞ্জীৱ ৰঞ্জন বৰদলৈ, ৰেইকিৰ গ্ৰেণ্ড মাষ্টাৰ ডক্টৰ ৰুমিনাথ লামা, আয়ুজীৱন হেল্থ কেয়াৰৰ স্বত্বাধিকাৰ কৃষ্ণকান্ত নাথ, জিলা প্ৰশাসনৰ শ্ৰেষ্ঠ সমাজকৰ্মী বঁটাপ্ৰাপক দিগন্ত বৰুৱাৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।